ইয়ৰ মেজেষ্টেট আজি ওলালোঁ বাক্সা জিলাৰ বিভিন্ন জেগাত অলপ ডিঙি ৰিপাঙে ঘূৰিম আৰু এজনী বিশেষ বাইদেউ লগ কৰিম। তেতিয়াহ'লে বোলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আৰম্ভ কৰাৰ আগতে বন্ধুসকল আপোনালোকক এটা কথা কওঁ, মই ডিঙি ৰিপাঙে ঘূৰিম, বাইদেউ এজনীৰ লগত কথা পাতিম, বিশেষ বাইদেউ। আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পায় লাইক কৰিব, কমেণ্ট মাৰিব, শ্বেয়াৰ মাৰিব, ধন্যবাদ। এয়া চাওক, মই ওলালোঁ যাব মোৰ যাত্ৰা বাক্সা জিলালৈ। ভিডিঅ'টো ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট মাৰিব। হয় পোৱালি, কি কৰিছা? কি কৰিছা? কোনে এইটো? মই ফুৰিব যাম আৰু ভিডিঅ' কৰিম। হেল্ল' হেল্ল'। এয়া বন্ধু, ৰাস্তাত লগ পালোঁ মোৰ ভাতিজা। বাই বাই দি, টাটা দি দে। বাই বাই। বন্ধুসকল, এয়া মোক নিবলৈ গাড়ীখন আহিছে। এয়া মোৰ মোক নিবলৈ গাড়ীখন আহিছে। আমি যাত্ৰা আৰম্ভ কৰোঁ বাক্সা জিলালৈ, ভূটানলৈ। তেতিয়াহ'লে বোলক ভিডিঅ'টো আৰম্ভ কৰোঁ। লাইক কৰিব, শ্বেয়াৰ কৰিব, ভিডিঅ'টো চাই ভাল পালে। আহি পালোঁ। ঐ আহিলা, ৰাতিপুৱা সোনকালে উঠি ব্ৰাছ চাছ কৰিছানে নাই? মেজিষ্ট্ৰেট এয়া হ'ল চিন্তু, আমাৰ লগত যাব। আমি গাড়ী লৈ যাওঁ, সোনকালে যাব লাগে। মেজিষ্ট্ৰেট, আমি ভূটান যাম, বাক্সা ডিষ্ট্ৰিক্ট, ভূটান ৰ'ড। এজনী বিশেষ বাইদেউক আপোনাক চিনাকি কৰি দিম। এই আহি আমি খণ্ডকৰ পৰা গাঁও পালোঁ। এই আমাৰ লগত টিংকু যাব, আমাৰ ফাইনেলি আমি আহি পালোঁ ভূটান ৰ'ড। এয়া হৈছে ভূটান ৰ'ড। এয়া মোৰ পাছফালে আছে ভূটান ৰ'ড। আৰু এইখন গাড়ীতে আমি আহিছোঁ ভূটান ৰ'ড। ডিঙি ৰিপাঙি ঘূৰিম আৰু যোৱাৰ সময়ত এগৰাকী বিশেষ বাইদেউক লগ কৰিম, তেখেতৰ লগত মনৰ কথা পাতিম, আপোনালোকক জেগাবোৰ দেখুৱাম। এইটো জেগাটোৰ নাম আপোনালোকৰ বাক্সা ডিষ্ট্ৰিক্টতে পৰে চাগে, হজুৱা বুলি হয়। তেতিয়াহ'লে বোলক আমি যাত্ৰা আৰম্ভ কৰোঁ। আমি আহি লক্ষ্যত উপনীত হৈছোঁ আৰু এগৰাকী বিশেষ বাইদেউৰ ওচৰলৈ যাম। ডিঙি ৰিপাঙে অনুষ্ঠানলৈ আপোনালোকক আদৰি জনাইছোঁ আৰু আশা কৰোঁ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। এখন হোটেল পাইছোঁ, ইয়াত অলপমান কিবা খোৱা বোৱা কৰিম আৰু ডিঙি ৰিপাঙে ঘূৰিম আৰু বাইদেউগৰাকীক লগ ধৰিম আৰু আপোনালোকক সুন্দৰ সুন্দৰ জেগাবোৰ দেখুৱাম। মেজেষ্টেট, এয়া মই আহি পাইছোঁ বাক্সা ডিষ্ট্ৰিক্টৰ বাজানী গাঁৱত। এয়া চাওক, দূৰ দূৰণিৰ পৰা বাইদেউ এজনীয়ে তাঁতশাল লগাই আহি আছে। বাইদেউ এজনীয়ে তাঁতশাল লগাইছে, কি কাপোৰ বব অলপ আমি কথা পাতিবলৈ বাইদেউৰ লগত চেষ্টা কৰিম। আমি আহিছোঁ আজি ডিঙি ৰিপাঙে, আপোনালোকক অসমৰ গাঁওবোৰ দেখুৱাম। এয়া বাক্সা ডিষ্ট্ৰিক্টত আছোঁ, বাইদেউ কাপোৰত তাঁত লগাই আছে। গৈছিলোঁ আমি বাক্সা ডিষ্ট্ৰিক্টৰ মানাস নেশ্যনেল পাৰ্কৰ ওচৰৰ গাঁৱত। আজি ভূটান ৰ'ডৰ ওচৰৰ গাঁৱত আহিছোঁ, অৰ্থাৎ বাক্সা ডিষ্ট্ৰিক্টৰ মাজেৰে আহিছোঁ। বাইদেউৰ সৈতে কথা পাতিবলৈ অলপ চেষ্টা কৰিম। এয়া চাওক, মোৰ পাছফালে আছে অসংখ্য তামোল গছ আছে। মোৰ পাছফালে তামোল গছ আছে, বহুত তামোল গছ আছে। বাইদেউ কি কাপোৰ লগাইছে? দুইটা। এই কাপোৰবোৰ আপুনি কি কৰিব? কাপোৰবোৰ কি কৰিব? বুই পেলাই বজাৰত দিবনে আপুনি ঘৰত? বজাৰত দিব ন? এনেই আপোনাৰ বছৰত কেইখন গামোচা বয় আপুনি? বছৰত মোটামুটি গামোচা 50 বছৰ নাগে সোনকালে হয়। এই দুইটা যি বুইছে বজাৰত বেচিব নেকি? বজাৰত বিচাৰোঁ। এনেই মাহিলী ইনকাম কিমান হয় কাপোৰ বেচি পেলাই, আপোনাৰ কাপোৰ বিক্ৰী কৰি পেলাই? কাপোৰ বিক্ৰী কৰাই আৰু সূতা কিনাহে চানানে বেছি নাথাকে, 2-3 হাজাৰটো ডাইৰেক্ট থাকে। সূতাবোৰ ক'ৰ পৰা আনে? সূতাৰ পৰা শিমলাৰ পৰা আনো। আপুনি অৰুণোদয় আঁচনি পাইছেনে অসম চৰকাৰৰ? আগতে পাৱালচোন, নাপায় এতিয়া। আচ্ছা, প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰবোৰ পাইছেনে? ঘৰ পাইছোঁ। বন্ধুসকল, এয়া চাওক, বাজানীৰ বাক্সা ডিষ্ট্ৰিক্টৰ এজনী বাইদেউৰ লগত কথা পাতিছোঁ। বাইদেউ আপোনাৰ নামটো কৈ দিব। ৰাণী ব্ৰহ্ম। চাওক, ৰাণী ব্ৰহ্মৰ গাঁওখন, সুন্দৰ গাঁও, চাৰিওফালে অৰণ্য আৰু এইটো নদী বৈ গৈছে। চাওক, আৰু চিন্তু জানো ক'ত আছে? ইয়াতে কমলা কম দামত পায় বোলে। এই ভূটান ৰ'ড না, আমি ভূটানৰ আশে পাশে আছোঁ, বাক্সা ডিষ্ট্ৰিক্ট। কমলা বিচাৰি গৈছে। বন্ধুসকল, আমাৰ গান্ধীৰ ৰাষ্ট্ৰপিতা মহাত্মা গান্ধীয়ে বিদেশী কাপোৰ বহিষ্কাৰ কৰিছিল। মোৰ লক্ষ্যটো হ'ল বাইদেউৰ লগত আজি চিনাকি হোৱা বিশেষ বাইদেউ ৰাণী ব্ৰহ্ম। তেখেতে যে বোৱা কটা কাম কৰে, গামোচা বয়ে, মেখেলা চাদৰ বয়ে, আনকি বিচনাত পাৰা বিচনা চাদৰ, যাক আমি বেড কাভাৰো বুলি কওঁ, সেইবোৰো বয়ে। সেইবোৰ বজাৰত বেচি পেলাই তেখেতে ঘৰখন অকণমান চলাই আছে। বন্ধুসকল, আজিৰ পৰা 150 বছৰ আগতে আমাৰ অসমত তথা ভাৰতত আমি যি পিন্ধোঁ চাৰ্টটো, আমি যি পিন্ধোঁ পাইজামাটো, মানে ট্ৰেক বুলি যি কওঁ, আজিকালি নতুন নাম ওলাইছে ট্ৰেক, আমি যি পিন্ধোঁ
ট্ৰেকটো সেইবোৰ আমাৰ ঘৰত মাহঁতে ভণ্টিহঁতে বাইদেউহঁতে মানে হাতেৰে কটা সূতাৰে বুই পেলাই আমাক চিলাই দিছিলে আৰু সেইবোৰ অলপ বজাৰত বিক্ৰী কৰি ওচৰ চুবুৰীয়া মানুহৰ তাতে বিক্ৰী কৰি ঘৰবোৰ চলাইছিলে। এয়া চাওক বন্ধুসকল, গাঁওখন খুবেই ধুনীয়া। মোৰ পাছফালে পিংকু আছে, এই দূৰণিত চিন্টুও আছে আৰু গাড়ীখন ক'ত গৈছে বা কমলা বিচাৰি গৈছে, আহি পোৱা নাই। মোৰ লক্ষ্যটো হ'ল বৰ্তমান অলপতে আমাৰ মাননীয় মুখ্যমন্ত্ৰী কৈছে গামোচা মানে বিদেশৰ নহয়, আমাৰ অসমত থলুৱা গামোচা বোৱা কটা কৰি পেলাই বজাৰত ওলাব, বেচিব। অসমৰ মহিলাসকলে সেইবোৰ বেছি স্বাৱলম্বী হ'ব। মোৰ ভিডিঅ'টো কৰাৰ লক্ষ্য এয়া, মই আন ইউটিউবাৰৰ নিচিনা বহু দূৰত ছুইজাৰলেণ্ড, মালয়েছিয়া, জাপান সেইবোৰ যাব নোৱাৰোঁ। মোৰ লক্ষ্য হ'ব একদম গুৱাহাটীৰ পৰা বহু ভিতৰত থকা গাঁওবোৰত মহিলাসকল। ইয়ৰ মেজেষ্টি ৰাণী ব্ৰহ্মৰ লগত কথা পাতিলোঁ। ইয়াতে মই অসমবাসী ৰাইজক আৰু গুৱাহাটীবাসী ৰাইজক জনাওঁ যে, অনুৰোধ কৰোঁ আপোনালোকে হাতেৰে বোৱা গামোচা, মেখেলা চাদৰ, বিচনা চাদৰ, গাৰু ৱাৰ, ধুতি, চেলেং চাদৰ এইবোৰ বজাৰৰ পৰা কিনি অনাৰ চেষ্টা কৰিব। বিদেশী কাপোৰ বহিষ্কাৰ কৰিব, আমাৰ গান্ধীৰ পিতা মহাত্মা গান্ধীৰ দৰে। আৰু অলপতে আমাৰ মাননীয় মুখ্যমন্ত্ৰীয়েও কৈছে বিদেশী গামোচা নলাব, অসমৰ বাহিৰৰ পৰা অহা যিবিলাক পলিষ্টাৰ গামোচা সেইবোৰ গামোচাহে মাননীয় মুখ্যমন্ত্ৰীয়ে কৈছে, অৰ্থাৎ আমাৰ মামাই কৈছে, মানে অসমৰ মহিলাসকলে যিবোৰ গামোচা বয়ে সেইবোৰ গামোচা আপোনালোকে ল'ব। এই ৰাণী ব্ৰহ্মৰ নিচিনাকৈ হাজাৰ হাজাৰ অসমৰ মহিলাই নিজৰ কাপোৰ বুই পেলাই তাত লগাই পেলাই ঘৰখন মানে কি স্বাৱলম্বী হোৱাত অৰিহণা যোগাইছে। ৰাণী ব্ৰহ্মই মনৰ কথা কৈছে, তেখেতৰ ছাগলীও ঘৰত আছে, মুৰ্গী আছে, হাঁহ আছে, লগতে চবচে বেছি ইনকাম কৰিছে মানে কি গামোচা লগাই। এই গামোচা লগাই পেলাই বজাৰত বিক্ৰী কৰে। তেখেতে ল'ৰা ছোৱালীক স্কুলত যিবিলাক ফিজ লাগে, কিতাপ লাগে আনি দিয়ে। তেতিয়াহ'লে ঠিক আছে বন্ধুসকল, আজিলৈ আহিলোঁ। নমস্কাৰ। মোৰ ভিডিঅ'টো লাইক কৰিব, চাই যদি ভাল পায় শ্বেয়াৰ কৰিব। নমস্কাৰ।